জটিল ৰোগত আক্ৰান্ত অসমৰ জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাস। অভিনেতাজনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পৰা সমগ্ৰ অসমবাসীয়ে এতিয়া বৰ্তমান লগাই লোৱা, ভালকে কান্দিব লাগিবতো। ওলাব চকু পানী ওলাব। জনে অভিনেতাজনৰ উন্নত চিকিৎসাৰ বাবে অসমবাসীৰ ৰাইজৰ পৰা সহায় হাত বিচাৰিছে। স্ক্ৰীণত দেখাৰ এই এখন নাম্বাৰটো কিশোৰ দাসৰ হয়। গতিকে অসমবাসীৰ ৰাইজে যিমান পাৰে সিমান সামৰ্থ্যৰ অনুযায়ী তেওঁক সহায় কৰক। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সমূহ অসমবাসীৰ ৰাইজে সামৰ্থ্যৰ অনুযায়ী এই অভিনেতাজনক সুস্বাস্থ্যকৰ হেতুকে সহায় কৰিব পাৰে। ৰাইজেই নচকাইলে নহ'বই, গতিকে সমূহ অসমবাসীৰ ৰাইজে সহায় কৰিলেই নিশ্চয় সুস্থ হৈ উঠিব অভিনেতাজন। গানটোৰ কনচেপ্ট মতে গৈছে আৰু পিছত পানীহে মাৰিছে, পানী পানী। আৰু লাকি আছে যোৰহাটৰ ছোৱালী তিয়কৰ ন, কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, থাকি সকলোকে লগ পাই বহুত ভাল লাগিলে। আৰু কি ক'বা আজি গানটোৰ ওপৰত? গানটো বহুত ধুনীয়া, সুন্দৰাজ দাদাই লিখিছে। আপোনালোকৰ মাজলৈ মানে উলিয়াই দিব আৰু আপোনালোকে যাতে গানটো আঁকোৱালি লয়, মৰম দিয়ে। তাতে খুব সৰু ছোৱালী, ক্লাছ 10ত পঢ়ি আছে, এবাৰ মেট্ৰিক দিব। গতিকে চব ঠিকে ৰাখিব লাগিব ন, অভিনয়ৰ লগতে এক্টিঙো ঠিকে ৰাখিব লাগিব, অভিনয়ৰ লগতে পঢ়া শুনাও ঠিকে ৰাখিব লাগিব, হয় ন? তো খুব সোনকালে আহি আছে, খুব ধুনীয়া টিকিট। তাই আৰু কিশোৰে অভিনয় কৰিছে। বাকী কথাবিলাক আপোনালোকে গম পালে চাব, তাইক মৰম আশীৰ্বাদ কৰিব। থেংক ইউ। শ্বুটিং চলি আছে ন আজি? একদম ধুনীয়া লোকেশ্যন বিচাৰি বিচাৰি মোৰ পৰাগবাৰী মিৰ্জা আজি একদম মোৰ ঘৰৰ ওচৰত। ইমান লাইফত চাগে ইমান আৰাম কোনো দিনে পোৱা নাছিলো। ইমান ঘৰৰ ওচৰত পোৱা নাছিলে ন? নাই, কৰিছো ডিপ্লিনা গান এটা কৰিছিলো, কিন্তু মই সেইটো গুৱাহাটীৰ পৰা আহিছিলো। কিন্তু মই এতিয়া আজি 2 দিন হ'ল, আজি লাষ্ট ডে শ্বুটিং। গানটো ঘৰতে আছো, একদম একদম দেৰিকে ময়ে আহিছো। একদম কওঁ যে ছোৱালীজনীৰ মেকআপটো হ'লে কৈ দিবা, ফোন কৰি দিবা, মই আহিছো। ফোন কৰি দিয়া একদম 10টা মানত আহি পাম। বহুত মজা। ইয়াতকে মানে আৰামী গান মই কৰিয়ে পোৱা নাই। গানটো ধুনীয়া, গানটো ধুনীয়া। এই সোমৰাজ আৰু নীলৱনীতাই গাইছে, অকণে কোৰিঅগ্ৰাফি কৰিছে, বিপুল আছে কেমেৰাত, আৰু মোৰ লগত নৱগত লাকি হাজৰিকাই কৰিছে, ভাল কৰিছে। আৰু পৰসকলে গানটো ভাল পাব। অতিটো সুন্দৰ, খুব ধুনীয়া এটা কনচেপ্ট, ভাল পাব। কি হ'ল এতিয়া লাষ্ট অন্তিম আৰু বাকী আছে নেকি? বাকী নাই, মানে পেকআপ বুলি ক'ব নোৱাৰো ৰ'বাচোন। থাকিব পাৰে। বাকী আমি কিছুটা একদম নিজৰ জেগাত কৰিছো। ভাত চাটো খোৱালে কিছুটা ঘৰত ভাল লাগিল। হাঁহৰ মাংসৰে হাঁহটো মানে হাঁহটোৰ ভিতৰত কণী আছিলে। ৰাইজে বেছি কণীতহে গুৰুত্ব দিলে, তাৰমানে তেনেকে কণী সাধাৰণতে নাপায়, এনেতো নৰ্মেলি কণী পায়, কিন্তু হাঁহৰ ভিতৰত কণীটো অলপ বেলেগ। গতিকে লোকেশ্যন ধুনীয়া। এনেও আপোনালোকে আহিব পাৰে, খুব ধুনীয়া ঠাই, মই দেখালো আপোনালোকক, চাব পাৰে। আৰু বিয়া ধুনীয়া। নাই কষ্ট আচলতে সকলোৱে কৰিব, সকলোৱে কৰিছে, আৰু কষ্টৰ ফলটো মিঠা, আৰু কষ্ট কৰিলেহে আৰু গোটেই ইউনিটটোৱে একে সমানে কাম কৰিলেহে প্ৰডাক্টটো ভাল হয়। গতিকে আজি তেনেকুৱাই হৈছে, খুব ভাল লাগিছে। সকলোবিলাক আছে, এইফালে সুন্দৰাজ দা আছে, ব্যস্তই হৈ আছে বাৰু, খুব ধুনীয়া এটি গীত, আৰু গান গায়ে থাকে, আৰু নতুন নতুন গান আহিব, প্লেনিং আছে চাগে? আছে। তাই জড়িত হৈ আছে গীতটিৰ লগত খুব ধুনীয়াকৈ, তাই চাই আছে ষ্টেপবিলাক কেনেকৈ কৰিছে, কি কৰিছে ন? কেনেকুৱা লাগিলে? ভাল লাগিছে, আপোনালোকে ভাল পাব গীতটি। আহি আছে আপোনালোকৰ মাজলৈ, লগ পাই খুব ভাল লাগিলে। লগ পাওঁ, আগতেও পাইছো, পাইছো আৰু আকৌ পালো, খুব ভাল লাগিলে। আৰু এইফালে আমাৰ